হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। বন্ধুসকল, আজিৰ ভিডিঅ'ৰ থাম্বনেইল চাই আপোনালোকে গমে পাইছে যে মই জুবিনদাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। বন্ধুসকল, আমাৰ মৰমৰ জুবিনদাৰ পুনৰ জন্ম হৈছে নেকি? মানে আমেৰিকাৰ বিখ্যাত শিল্পী, সংগীতকাৰ, গীতিকাৰ আৰু কবি জিম মৰিছনৰ পুনৰ জন্ম নেকি? আৰু আমাৰ জুবিনদা আকৌ জন্মগ্ৰহণ কৰিব নেকি? যিহেতু এজনী বাইদেৱে কৈছিলে যে জুবিন গাৰ্গৰ পুনৰ জন্ম হ'ব, আৰু সেই ভিডিঅ'টো লৈয়ে মই আজিৰ ভিডিঅ' বনাবলৈ ওলাইছোঁ। আৰু মই কিছুমান কেলকুলেশ্যন কৰি গম পাইছোঁ, মই কোনো গণক নহয়, তথাপিও বাইদেৱে কৈছিলে যে অহা বছৰৰ মানে 2026-ৰ 19 এপ্ৰিলৰ পৰা 19 মে'ৰ ভিতৰত জুবিনদা ছিংগাপুৰত জন্মগ্ৰহণ কৰিব, এই বাইদেউজনে কৈছিলে। আৰু মই এইটোৱে আপোনালোকক ক'বলৈ ওলাইছোঁ যে 19 এপ্ৰিলৰ পৰা 19 মে'ৰ ভিতৰত কি তাৰিখে জুবিনদা জন্ম পাব পাৰে, মই কিছুমান ডিটেইলছত আপোনালোকক জনাম। কিহৰ কাৰণে মই এই তাৰিখ তিনিটা আপোনালোকক ক'বলৈ ওলাইছোঁ। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, এই তিনিটা তাৰিখ জানিবলৈ হ'লে প্ৰথমতে আমি এই বাইদেউজনৰ ভিডিঅ' চাই লওঁ আহক। প্ৰিয় জুবিন গাৰ্গ এইবাৰ জেনেৰেশ্যন বিটাৰ অন্যতম নায়ক হৈ পেলাই জন্ম ল'ব। বন্ধুসকল, এতিয়া কথাটো হ'ল মই কিহৰ কাৰণে এই তিনিটা তাৰিখ লৈছোঁ। তিনিটা তাৰিখ মই ক'ৰ পৰা ওলালোঁ? আমেৰিকাৰ বিখ্যাত ছিংগাৰ, গীতিকাৰ, সংগীতকাৰ, কবি জিম মৰিছনৰ পৰা লৈছোঁ। আৰু এইবোৰ মই ডিটেইলছত ক'বৰ কাৰণে মই স্ক্ৰীণত যাব লাগিব। আহক মই আপোনালোকক স্ক্ৰীণত ডিটেইলছত বুজাই আছোঁ। বন্ধুসকল, এতিয়া যদি আমি চাওঁ, জিম মৰিছনৰ জন্ম হৈছিল 8 ডিচেম্বৰ 1943 চনত আৰু মৃত্যু হৈছিল 3 জুলাই 1970 চনত। আৰু তেতিয়া জিম মৰিছনৰ বয়স আছিল 27 বছৰ। আৰু আমাৰ জুবিনদাৰ জন্ম হৈছে 18 নৱেম্বৰ 1972 চন আৰু মৃত্যু হৈছে 19 ছেপ্টেম্বৰ 2025। আৰু জুবিনদাৰ বয়স আছিল 52 বছৰ। এতিয়া যদি আমি দুইফালৰ পৰা চাওঁ, জিম মৰিছনৰ 8 ডিচেম্বৰৰ জন্মৰ তাৰিখ আৰু বয়স 27, দুটা যদি আমি মাইনাছ কৰি দিওঁ তেতিয়া ওলায় 19, আৰু জুবিনদাৰ মৃত্যু হৈছিল 19 ছেপ্টেম্বৰ। তেনেদৰে জিম মৰিছনৰ বয়স যদি আমি উল্টাই দিওঁ ওলায় 72, আৰু জুবিনদাৰ জন্ম হৈছিল 18 নৱেম্বৰ 1972 চন। তেনেদৰে আকৌ যদি আমি জুবিনদাৰ জন্মৰ তাৰিখ 18 নৱেম্বৰ আৰু বয়স 52, এই দুটা যদি আমি প্লাছ কৰি দিওঁ ওলায় 70, আৰু জিম মৰিছনৰ মৃত্যু হৈছিল 3 জুলাই 1970। আকৌ জুবিনদাৰ বয়স 52 বছৰ আৰু জন্ম তাৰিখ যদি মাইনাছ কৰি দিওঁ ওলায় 34, আৰু এইটো যদি আমি উল্টাই দিওঁ ওলায় 43, আৰু জিম মৰিছনৰ জন্ম হৈছিল 8 ডিচেম্বৰ 1943 চনত। বন্ধুসকল, অৱশেষত আমি দুটা সংখ্যা পালোঁ। প্ৰথমটো সংখ্যা হ'ল 34, দ্বিতীয়টো সংখ্যা হ'ল 70। আমি প্ৰথমটো তাৰিখ ওলাবলৈ হ'লে আমি 34টো উল্টাই দিব লাগিব। উল্টাই কেনে আমি 4 পৰা 3 মাইনাছ কৰিলে পাম 1। আমাৰ প্ৰথমটো তাৰিখ হ'ল 1 মে' 2026। আমাৰ দ্বিতীয়টো তাৰিখ হ'ল 43টো যদি আমি প্লাছ কৰোঁ ওলায় 7। আমাৰ দ্বিতীয়টো তাৰিখ হ'ল 7 মে' 2026। আৰু আমাৰ অন্তিমটো আৰু শেষৰটো তাৰিখ হ'ল 4 আৰু 3টো যদি আমি মাইনাছ কৰোঁ ওলায় 1, আৰু এই 1টো যদি আমি উল্টাই দিওঁ হয় 10। আমাৰ তৃতীয়টো তাৰিখ হ'ল 10 মে' 2026। বন্ধুসকল, আশা কৰোঁ আপোনালোকক কিছু ইনফৰমেশ্যন দিব পাৰিছোঁ। নাজানো এইটো সঠিক হয় নে নহয়, তথাপিও বাইদেউৰ ভিডিঅ' চাই মই অনুমান কৰি এই তাৰিখটো তিনিটা ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে বা ইনফৰমেশ্যন কিবা পাইছে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।